নমস্কাৰ বন্ধুসকল, চাবলৈ আৰম্ভ কৰিছে চিন্তু ভাই এটা ভিডিঅ'। থাম্বনেল দেখি গম পাইছে আজি ভিডিঅ'টো কিহৰ পঠাবলৈ গৈ আছে, কাৰণ আমাৰ আজি মানে এইকেইদিনত ডাবিং চলি আছে আৰু দুদিন হৈ গ'ল আৰু চাগে খুব দুদিনমান লাগিব ডাবিং কৰোঁতে, আৰু প্ৰায় মানে 50% ডাবিঙৰ কাম হৈ গ'ল আৰু বাকী আছে। লাহে লাহে কামখিনি কৰি আছোঁ, লাহে লাহে কামবোৰ কৰি আছোঁ, কাৰণ খৰটা কৰি লাভ নাই, ইমান লেট হ'লেই আৰু দুদিনমান গ'লেনো কি হ'ব, একো নাই। সেইকাৰণে লাহে লাহে কামখিনি কৰিছোঁ যাতে ভাল হওক কামটো, মানুহে চাই যাতে ভাল পাওক আপোনালোকে, সেইবাবে কামটো ধুনীয়াকৈ সুন্দৰভাৱে কাম কৰি আছোঁ। ডাবিঙৰ কাম চলি আছে আৰু বৰ্তমান চিন্তু বৰা অফিচিয়েলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। সঁচা মৰম আহি আছে আৰু লগতে গুৱাহাটীলৈ যোৱা প্লেনিঙত আছোঁ, কাৰণ ডাবিং আছে তাতো ল'মগৈ আৰু ষ্টুডিঅ'ত কাম আছে। ষ্টুডিঅ'খিনিত আপোনাৰ এতিয়া মিউজিকৰ কাম চলিব আৰু মানে ডাবিংখিনি লোৱাৰ পাছতে তাৰপৰা মিউজিকৰ কাম আহিব আৰু পোষ্টাৰ কামটো কৰি আছে, গম পাইছে আপোনালোকে। আৰু ডাবিঙৰ কাম কেনেকৈ আমি কামখিনি কৰিছিলোঁ আপোনালোক দেখুৱাচোন আহক, আমি কেনেকৈ হাঁহি ফূৰ্তিৰ মাজেৰে কামখিনি কৰিছিলোঁ, কিমান সঁচাকৈ এতিয়া বহুত ভাল লাগে মানে ডাবিং তেনেকৈ ল'লে দেই। নিজৰ মানুহ গোটেইকেইটা মানুহ গোট খাই ধুনীয়াকৈ ডাবিং লৈছোঁ ন মিনি ষ্টুডিঅ'ত, আমাৰ ভাল লাগিছে। তেনেকৈ আমি কামখিনি চলাই আছোঁ আৰু বৰ্তমান মই গাটো কালি বেয়া কাৰণে ভিডিঅ' দিব নোৱাৰিলোঁ, কাৰণ গাটো অলপ জ্বৰ লাগিলে, মানে গাটো একদম বেয়া লাগিলে, সেইকাৰণে ভিডিঅ' দিব নোৱাৰিলোঁ। আপোনালোকে এতিয়া ভিডিঅ'টো আনজয় কৰক, কেনেকৈ ডাবিং হৈছিল সেইখিনি দেখুৱাইছোঁ, আপোনালোকে চাওক। এইফালে আমাৰ লক্ষিতা কিবা এটা হ'ল নেকি, এইফালে গাড়ী মচি আছে, এইফালে ডিপু, আমাৰ এইফালে পাৰ্থ, এইফালে টিম আমাৰ, এইফালে চাহৰ জ্যোতি, এইফালে ডাবিং চলি আছে কাম, হয় নাই? কেনেকুৱা লাগিছে কাম কৰি গৰমত? ফেনখনো এতিয়াহে লগাইছোঁ, অলপ আগত অফেই কৰি দিছিলোঁ। মোৰ এ চি ধুনীয়া আছে, এইটো ভাল এ চি, দেখিছে নাই? ফেন ক'বলৈ ঘূৰি আছে, আমালৈ নায়েই। গৰমৰ মাজতে লাল চাহৰ জ্যোতি কি সুন্দৰ। কেনেকৈ হাঁহি ফূৰ্তিৰ মাজেৰে কামবোৰ হৈছিল আৰু লগতে কেনেকৈ আমাৰ শ্বৰ্ট ফিল্মখন আৰম্ভ হৈছিল প্ৰথম পৰা সকলোকে দেখুৱাম এদিন, নিশ্চয় আপোনালোকে এদিন দেখুৱাম। চিন্তু ভাই ইউটিউব চেনেলত পাব, কেনেকৈ বিহাইণ্ড দ্য চিনবোৰ দেখুৱাম আপোনালোকক, এনেকৈ ধুনীয়াকৈ আমাৰ কেনেকুৱা কামবোৰ হৈছিল, মণিবয়ে কেনেকৈ কাম কৰিছিল সকলোখিনি দেখুৱাম, কেনেকৈ ক'ত শ্বুটিং হৈছিল সকলো ডিটেইলছ দেখুৱাম এটা ভিডিঅ'ত। চাব খালি দুদিনমানৰ পাছতে ভিডিঅ'টো আহিব, যেতিয়া শ্বৰ্ট ফিল্মখন আপলোড হৈ যোৱাৰ পাছতে আহিব। আৰু আজিলৈ বাই বাই, থেংক ইউ, লাভ ইউ।